আৰু এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আহি আছোঁ কইনাজনী চাবৰ কাৰণে কইনাকুমাৰী যিজনী কইনাজনী চাবৰ কাৰণে আহি আছোঁ আৰু অলপ আগত আছে কইনাজনী ইফালে আগত আছে কইনাজনী মোৰ ওচৰত গৈ আপোনালোকক দেখাই আছোঁ কইনাজনী আচলতে মই আহি পাই গ'লোঁ একদম ওচৰত দেখাই আছোঁ আপোনালোকক এইটো আচলতে যিটো মন্দিৰটো দেখিছে আপোনালোকে মই দেখাই আছোঁ আপোনালোকক কোন আন্দোলন যেতিয়া হৈছিলে মহাত্মা গান্ধী আহিবলৈ ইয়াতে মিটিং কৰিছিলে তেওঁ সতীৰ্থসকলৰ লগত এই মন্দিৰটোতে মই আগত আপোনালোকক ভিতৰৰ পৰা দেখালোঁ এতিয়া দেখাই আছোঁ বাহিৰৰ পৰা এইটোৱে হ'ল মন্দিৰটো আৰু ইয়াৰ ছাইডতে আছে কইনাজনী আপোনালোকে যদি কেতিয়াবা আহে তেতিয়া দেখিবলৈ পাব ইয়াৰ ছাইডতে আছে এইফালে আছে কইনাজনী মই অকণমান জুম কৰি আপোনালোকক দেখাই দিছোঁ এইফালে চাওক এইফালে আছে কইনাজনী আৰু এইফালে আছে মন্দিৰটো আৰু এইফালে আছে পানীৰ মাজত স্বামী বিবেকানন্দ মন্দিৰ এইটো ছাইডত আহি অকণমান আপোনালোকক দেখাইছোঁ এইফালৰ পৰা এইটো হ'ল স্বামী বিবেকানন্দ মন্দিৰ ইয়াত যাবলৈ হ'লে আচলতে দূৰত যাব লাগিব আৰু বিবেকানন্দ মন্দিৰত যাবৰ কাৰণে টিকেট কৰিব লাগে কৰিবৰ কাৰণে লাইন চাওক লাইন ইয়াৰ পৰা আছে আৰু এইফালে আগত আছে ফাৰ্ষ্টটো মই দেখাই আছোঁগৈ আপোনালোকক এইফালে চাওক লাইনটো চাওক মই লাইনটো দেখাই দিছোঁ আপোনালোকক ছাইডত যিমানখিনি মানুহ আছে গোটেইখিনি মন্দিৰত যাবৰ কাৰণে লাইন পাতি আছে টিকেট কৰিবৰ কাৰণে 70 रुपये लाइन है ফুৰিলোঁ বজাৰ কৰিলোঁ কিছুমান পূৰা বতাহ দি আছে মাতটো আহিছেনে নাই মই গম পোৱা নাই আৰু এতিয়া টাইম হৈ গ'ল 4:30 আৰু এখন ঘূৰিলোঁ আৰু ঘূৰাৰ পিছত মানে কি এতিয়া বেলি পৰিব আৰু বেছি সময় নাই বেলি পৰিব আৰু বেলিটো ওলাইছিলে এইটো ছাইডত আৰু পৰিব বিপৰীত ছাইডত আৰু মই গৈ আছোঁ বিপৰীত ছাইডে মানুহ চাওক ইমান মানুহ চাওক এইফালে হৈ গ'ল সাগৰখন আৰু এইফালে আছে দোকানবিলাক কাপোৰ কানি কিবাকিবি শংখ আৰু মুকুতামণি আদি কিবাকিবি পায় আৰু এইফালে পৰিব বেলিটো পৰিব এইফালে এইখিনিতে আছে এটা বগা ঘোঁৰা এইটো বগা ঘোঁৰা দেখাই আছোঁ এইটো ঘোঁৰাটো বগা ঘোঁৰা হয় এইটো হ'ল বগা ঘোঁৰাটো ময়ো অকণমান ঘোঁৰাত উঠি লওঁ বুলি ভাবিছোঁ দেখাই আছোঁ ৰখিব বোলে পাতি আছোঁ কথাটো ইয়াতে ৰখি আছে ঘোঁৰাটো এতিয়া বৰ্তমান ফটো লৈ আছে আৰু ফটো লোৱাৰ পিছতে মই উঠিম অকণমান ঘূৰাব বোলে ঘোঁৰাটো আৰু ৰখিব আপোনালোককো দি আছোঁ মজাটো কেনেকুৱা হয় এতিয়া মই উঠিম চাই থাকক এয়া ঘোঁৰা আহি গ'ল মই উঠিলোঁ ঘোঁৰাত উঠি ল'লোঁ চাওঁ কিবা ঘোঁৰাটো উঠি ল'লোঁ অলপমান ফুৰিলোঁ আৰু এতিয়া কন্যাকুমাৰী টাটা বাই বাই কৰিব লাগিব আৰু এতিয়া মই আহি আছোঁ গাড়ীৰ ওচৰত আমাৰ এখন গাড়ী আছিলে সেইখন আচলতে ৰখাই থোৱা আছে বাইপাছত আহি আছোঁ ইয়াৰ পৰা যাব লাগিব অ'টত অলপ গ'লে পামগৈ অ'ট ল'ম আৰু অ'ট লৈ ইয়াৰ পৰা ডাইৰেক্ট যাম বাছ আৰু ইফালে বাছ গৈ আছে ইয়াতে পাম অ'ট আৰু ইয়াৰ পৰা ডাইৰেক্ট যাম আমাৰ বাছৰ ওচৰত অ'ট এখন ল'লোঁ অ'ট এখন লৈ আহি আছোঁ বাছৰ ওচৰলৈ আৰু গাড়ী চাওক না কিমান ভিৰ হয়
ঠাইডোখৰ আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। মোৰ ভিডিঅ'বোৰৰ জৰিয়তে আপোনালোকক নতুন নতুন ধুনীয়া ধুনীয়া ঠাই সদায় দেখাবলৈ চেষ্টা কৰোঁ। যদি মোৰ ভিডিঅ'টো এতিয়া কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগ পাই আছোঁ নেক্সট ব্লগত। আৰু এতিয়া টাটা বাই বাই, সকলো একেলগে জয় আই অসম।